ৰাতিপুৱা ওলাই গ'লো এফালে বৰষুণৰ বতৰ হাম্মা মই আব্ৰান এফালে মিষ্টাৰ আমি গোটেই কেইজন ওলাই গৈছো এতিয়া আমি নানাহঁতৰ ঘৰত ৰাতিপুৱা আব্ৰানক উঠাই মেলি গা পা ধুৱাই ধুনীয়াকৈ ফ্ৰেছ কৰাই লোৱা আৰু বাপেক অলপ লেটকৈ উঠিছে আৰু এতিয়া আমি গৈ আছোঁ আপোনালোকক কথা এষাৰ জনোৱা হোৱা নাছিলে অকল মই কেলে কথা পাতিম মানে ইও কথা পাতিব চবকে ৱেলকাম কৰিছে দেই আপোনালোকক কথা এষাৰ জনোৱা হোৱা নাছিলে সেইটো কাৰণে মই ভিডিঅ' কি ক'ম আৰু মই কথা ক'ব নিদিবা নেকি সেইটো কাৰণে মই ভিডিঅ' আপলোড কৰা হোৱা নাই এটা বহুত দিন হৈ গ'ল কমচে কম 10 দিনতকৈ বেছি হৈ গ'ল মই কোনো ধৰণৰ লং ভিডিঅ' দিয়া নাই তাৰ পাছতে যোনদিনাখন জুমিনদাৰ এনেকুৱা ঘটনা এটা ঘটিলে তাৰ পিছদিনাখনে আমাৰ নানাক এডমিট কৰা হ'ল হস্পিটেলত তো তাতে আমাৰো মিষ্টাৰ পূৰা ব্যস্ত হৈ গ'ল আৰু মই ঘৰত এতিয়া ঘৰত বনোৱা আহি যোৱাৰ পৰা লৈ আব্ৰানক চোৱা মেলাৰ পৰা লৈ সেইটো কাৰণে ধৰক মোবাইল কি আৰু মন চনো বেয়া সেইটো কাৰণে একো কৰিবলৈ মন নগ'ল আৰু আপোনালোকে বহুতে সুধি আছিলে তুমি কিয় জুবিনদাৰ বিষয়ে একো কোৱা নাই আমাৰ ঘৰত সেনেকুৱা পৰিস্থিতি হৈ গ'ল প্ৰথম কথা তাৰপিছত হৈ গ'ল মই পোষ্ট দিছোঁ এনেকুৱা নহয় যে মই পোষ্টটো দিয়া নাই মই পোষ্টটো দিছোঁ আৰু সেই অকণ সময়ত মই বেটাক চাম নে ঘৰক চাম আৰু আম্মা মিষ্টাৰৰ কথা ক'লোৱে তো সেইটো কাৰণে দিয়া হোৱা নাই বাকী এতিয়া ভাবিছোঁ আজি সেই নানাক এডমিট কৰা হৈছিলে যে সেই নানা ইণ্টেকাল হ'ল তো সেইটো কাৰণে আমি গৈ আছোঁ আজি 10 দিন হৈ গ'ল আৰু তো তাৰ কাৰণে নানা ঢুকালে নানা হেৰি জানাজাৰ কাৰণেও মিষ্টাৰহঁত আমি চবেই গৈছিলোঁ তথাপিও ধৰক ভিডিঅ' নকৰিলোঁ মন নগ'ল সেইকণ সময়ত কৰিবলৈ কাৰণে তো এতিয়া ভাবিছোঁ না এনেকৈ কিমান দিন থাকিমনো ভিডিঅ'টোতো কৰিবই লাগিব ন আৰু আপোনালোকে বহুতে সুধি আছে যদি মই আপোনালোকক নকওঁ তো কথাষাৰ বেয়া হ'ব তো ভাবিছোঁ না এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ অকণ ঠিক ঠাক হৈ মেলি কিনে মন চনক অকণ ঠিক ঠাক কৰি ল'লোঁ মানে মিষ্টাৰ চলাই আছে পূৰা ৰাতিপুৱা মানে জানে আৰু টোপনিত থাকে সোনকালে আহিলে মিষ্টাৰৰ এনেকুৱা অৱস্থা এইফালে আম্মা আৰু এইফালে আব্ৰানক পূৰা পাঞ্জাবী কুৰ্তা পিন্ধাই দিছোঁ ভিডিঅ'টো যিহেতু আৰম্ভ কৰিলোঁ চাই যাব ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাওঁচোন কেনেকৈ কিমানখিনি কৰিব পাৰোঁ নাজানো তাততো বহুত মানুহ হ'ব ন তো সেইটো কাৰণে বেয়াও লাগে অলপ কৰি থাকিবলৈ কাৰণে চাই থাকিব আব্ৰান বাপৰে দেখিছে নহয় এতিয়া এয়া প্ৰুফ আব্ৰান পূৰা ব্যস্ত তাক পানী বটল আৰু কিবা কুৰকুৰিয়ে নহয় চিপছো নহয় এটা পেকেট দি দিছে আৰু খেলি আছে পূৰা দাদীয়েক নাতি পূৰা বিজি এতিয়া আমি মৰাণ পোৱাগৈ নাই আৰু পাম আৰু পাম এতিয়া তুমি কিবা ক'বা নেকি গাড়ী চলোৱাত পূৰা ব্যস্ত আৰু এতিয়া খালে গেছৰ টেবলেট গাড়ী ৰখাই গেছৰ টেবলেট খাই লৈছে মহাশয় ৰঙা চাহ অকণ খালে অকণ ৰঙা চাহ ভালকৈ যে কিবা অকণ খাব নাই সময়ে নাই পূৰা চিৰিয়াছ মোৰ টোপনি লাগিছে নি তোমাৰ টোপনি লাগিছে এতিয়া গৈ কিনে পূৰা কামত লাগিব লাগিব আৰু কিন্তু আজি বতৰ খুব ধুনীয়া কৰিছে মাজতে অলপ বৰষুণ পালোঁ তাৰপাছত ৰ'দ আকৌ এতিয়া একেবাৰে মানে বৰষুণৰে ৰ'দো নাই একেবাৰে ৰাস্তাটোৰ পৰা পিছ হৈ আছে কি হ'ল আব্ৰান কি হ'ল মোবাইল লাগিছে আন্ধাৰ বৰষুণ আহিব এইটো আৰু ব্লকৰ ৰাস্তা জেগাডোখৰ ভাল লাগিছে ন আমি ডিমৰ ভিতৰেদি যোনটো ৰাস্তা দি সোমালোঁ এই ৰাস্তাৰ কথা আমি আগতে গম পোৱা নাছিলোঁ ইমান আমি শিৱসাগৰ অহা যোৱা কৰিছোঁ আমি ডিমৌ হৈ মানে আমি টাউন হৈ যাওঁ বা আমি ভিতৰ চেপন হৈ যাওঁ কিন্তু এই ৰাস্তাটোৰ কথা গমেই পোৱা নাছিলোঁ এই চিক্ৰেট ৰাস্তা আমি 7 ডেজৰ আগত আমি এইফালে গৈছিলোঁ তো সেইটো কাৰণে আমি গম পালোঁ যেতিয়া দানাৰ ইণ্টিকাল হৈছিলে তেতিয়া আমি এইফালে গৈছিলোঁ কাৰণে গম পালোঁ সঁচাকৈ ৰাস্তাটো মানে ইমান পিচ হয় আৰু এনেকৈ দুই জেগাত মানে ধৰক খাল আছে বাকী গোটেই ৰাস্তা মানে নিট এণ্ড ক্লিন আপুনি ইজিলি যাব পাৰিব কিন্তু অহাৰ সময়ত আন্ধাৰত মানে আৰু ইমান গছ গছনি আছে ন তো সেইটো কাৰণে অলপ ভয় লাগিব পাৰে আমি যোৱাটোৱেই ছাজেষ্ট কৰিম ৰাতি আন্ধাৰত মানে ছাজেষ্ট নকৰোঁ বাকী এই ৰাস্তা দি গ'লে সোণপৰা হৈ ওলাব এয়া হৈ গ'ল ভিতৰুৱা ৰাস্তা আমি ডিমৌ হৈ
ডিমৌ হৈ কোনফালে হৈছে এইটো ৰাস্তাটোৰ নাম আটাবাৰী এইফালে আমাৰ ছাৰ হ'লে এবাৰ লগাই আমাৰ ছেকেণ্ড টাইম আমি গৈ আছো হয় নাই ছেকেণ্ড টাইম মানে এসপ্তাহ আগত গৈছিলো আৰু বহুতে এই ৰাস্তাটোৰ কথা গম নাপায় কিন্তু এইটো শ্বৰ্টকাট হয় ৰাস্তাও ভাল অলপ মাজে মাজে অলপ বেয়া আৰু মাজে মাজে অলপেই আৰু একো ধৰিব নোৱাৰি পটককৈ শেষ হৈ যায় এয়া এতিয়া আমি গৈ আছো খুব ধুনীয়া ৰাস্তা এক্টিং কৰিছে ন হে এক্টিং কৰিছে বেটা কাপোৰ পিন্ধি আহা যোৱা চবে কাপোৰ পিন্ধি লৈছে যোৱা আমি আহি পালো দেই আমি আহি পালো এফালে আব্ৰাণ পুৰা খেলি আছে পুৰা খেলিছে মানে কোনে পায় আব্ৰাণক বেটা থিয় হৈ যোৱা থিয় হৈ যোৱা বলা এতিয়া বলা সেইটো বলা 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 ডাঙৰ মানুহ গৈছে কি এখন নুঠানে আব্ৰাণ নিজৰ ড্ৰেছত আহি গ'ল পুৰা খেলি আছে কি কৰি আছা তোমালোকে তুমি কি কৰিছা আৰু এইফালে আব্ৰাণক লৈ চবে টানাটানি এতিয়া আব্ৰাণে ইমান বেছি গৰম ফিল কৰিছে এইফালে মই দেই আব্ৰাণে ইমান বেছি গৰম ফিল কৰিছে আব্ৰাণে খালে দাদিয়েকে আহি বনাই দিলে ইয়াতে এতিয়া আমি খাম দেই আমাৰ খোৱা বোৱা হৈ গ'ল ইমান বেছি গৰম লাগিছে মই কালি আপোনালোকক কৈছিলোঁ এই বাপেকক পৰা চুমা দিছে এইফালে আম্মাহঁত বহি পুৰা কথা পাতি আছে চবে খাই বৈ নিজৰ নিজৰ ঘৰা ঘৰি গ'ল এতিয়া নিজৰখিনি আছোঁ আৰু বহুতে গম পাই ইমানেই মাতিছে আমাক লগ কৰিব তেওঁলোকৰ ঘৰতো মাতিছে কিন্তু যোৱাটো পচিবল নহয় ন বেলেগ এটা কামত আহিছোঁ যাম বাৰু পিছে পৰে শুনিছা সেয়া আমিও আৰু লাহে ধীৰে ওলাম আৰু বহুত বেছি গৰম লাগিছে আৰু এইটো শুৱাই নাই শুই উঠাৰ পৰা শুৱাই নাই এইফালে আমি ওলালোঁ আৰু এতিয়া ট্ৰেইন আহিব তো সেইটো কাৰণে দুইফালে পূৰা জাম হৈ গৈছে এইফালে আৰু এইফালে আব্ৰাণ কৈ দিয়ে টাটা কৈ দিয়াচোন আমি ওলালোঁ এতিয়া কেইটা বাজিলে কোৱাচোন 5টা বাজি 7:30লৈকে পাই যাম এতিয়া শিৱসাগৰ টাউন হৈ যাম দেই আটাবাৰী কিবা মেকানিকেল বস্তু হয় এইটো কাৰণে বন্ধ হৈ দিছে তুমিয়ে কৰি দিয়া এইফালে চাউন দিব পঠিয়াইছোঁ আৰু বিহৰ কাৰণে লৈ ল'বা যোৱা লৈ লোৱা কিবা হ'ব লাগিছিলে এইফালে মিষ্টাৰে গৈছে চাহ আনিবৰ কাৰণে আৰু আমিকেইটা বাৰু গাড়ীতে আছোঁ বহি আম্মা মই আজি মোৰো চাহ খাব মন গ'ল সেইফালে ইয়াত গৰু গাখীৰৰ চাহ বনাই দেই আম্মাক দিয়া চাই ইমান দেৰিৰ পৰা ঘৰ গৈ আছো কিন্তু এতিয়ালৈকে পোৱাই নাই ক'ত পালো এতিয়া আমি পাইছো ভাগৰি গৈছে ছাৰ টিলৈ পাৰ পাইছো আৰু টিলৈ পাৰ মানে আৰু পাম আৰু ঘৰ গৈ মানে বহুত বেছি ভাগৰ লাগিছে টোপনি লাগিছে ছাৰ বাৰু শুয়ে আছে গিলাচ চুইচ অফ আছে আহক এই মানুহজনক কৈ ক'তো চাহ তাহ খাবলৈ নিদিয়ে এতিয়া চাহ খাবলৈ আহিছোঁ আহিব আহক আম্মা ইয়াত কিবা অকণ খাই লওঁ চাহ অকণ খোৱালে কোনো সোৱাদ নাই তো এতিয়া আমি ইয়াতে ৰখাইছোঁ মিষ্টাৰে ৰখাইছে আৰু এতিয়া চাওঁচোন ইয়াত কি পাওঁ
মোক তো কফি খাব মন গৈছে আৰু ইয়াত যেতিয়াই আহোঁ এইটো চাই ইমান বেছি ভাল লাগে আহিছে নাই কোৱা দাদি কি চাইছা বেটা কি চাইছা হামৰান শুৱাৰ পৰা উঠি গ'ল শুৱাৰ পৰা উঠিছে সেইকাৰণে এই ক'ত বাটে একেবাৰে পুৰা বিষাই গৈছে কঁকাল চকাল ইয়াত মাজতে মানে ভাইটিহঁতৰ আহি কফি খাইছিলোঁ কফিটো মানে মোক বহুত বেছি টেষ্টি লাগিলে আমাৰ কি কফি খাব অঁ টাইম 7টামান হ'ব চাগে ন টাইম ক'ত গ'ল বাপে এই পুতেকক লৈ সেইফালে এইফালে আমাৰ কফি এইফালে মোৰ কফি আহি গ'ল এতিয়া খাওঁ আৰু লগত আছে পিঠা 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 খাব আমাৰ পৰাই খাব ইমানেই দিয়ে এনেকৈ দিয়ে এক্সট্ৰা খাই ল'লোঁ লৈ ল'লোঁ এইটো আমাৰ এইটো মোৰ খাই বৈ যাওঁ আৰু মোৰ একেই হোৱা নাই খাবলৈ কিন্তু বৰ সোৱাদ দেই আহি আপোনালোকে খাবলৈ পাৰে খালোঁ আমি ইয়াত আৰু আমাৰ ইয়াৰ পৰা আহি তামোল পাণ লৈছে চফ লৈছোঁ মই এইফালে তামোল পাণ ইয়াত তেল ভৰালে তামোল পাণ দিয়ে আমাৰ ৰেষ্টুৰেণ্টত খাই লৈছে নেখাওঁ মই চব খালোঁ আৰু হেৰি এনেকুৱা লাগিছিলে ন ইয়াৰ কফি বহুত দাম হ'ব বুলি কিনে কিমান লৈছে 30 টকা আমাৰ বিল কিমান হ'ল 120 টকা এই কুৰকুৰি চিপছ আৰু কফি দুটা আৰু লগতে কফিও মানে এগাল দুটা পিঠা বহুত টেষ্টি লাগিলে আৰু ক'ত যে মিষ্টাৰে ৰখাই দিছিলে গৰু গাখীৰৰ চাহ তোমালোকে ক'লা যে কিবা এটা খাম গ'লে কেতিয়া ফিকা চাহটো নাখাওঁ নহয় একেবাৰে না চেনি আছে না মানে তিতা আছে না মিঠা আছে না তাৰ লগত কিবা এটা আছে এতিয়া আমি যাওঁ আৰু হেল্ল' এভৰিৱান আমি ঘৰ আহিলোঁ আৰু আজি হয় নেক্সট ডে আৰু আজি আব্ৰানৰ হেয়াৰ কাট হ'ল তো সেইটো কাৰণে আব্ৰানে পূৰা কান্দিছে পূৰা এতিয়া শুৱাৰ পৰা উঠিছে দেই মোৰ কলজাটো তো এতিয়া ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কালি তেনেকৈ আপোনালোকক থুলমূলকৈ দেখুওৱা হোৱা নাই কাৰণ চবেই ব্যস্ত হৈ আছিল চবেই ব্যস্ত আম্মাও ব্যস্ত নহ'লে আনকালে ধৰক আব্ৰানক আম্মাক দিওঁ কালি এনেকুৱা ঘৰত কিবা এটা হ'লে মানে ধৰক এতিয়া আম্মাও পৰা ব্যস্ত হৈ গ'ল ন এতিয়া আব্ৰানক ময়ে চাব লগা হ'ল তো সেইটো কাৰণে একোৱেই দেখুৱাব নহ'ল যি কি নহওক এতিয়াৰ পৰা ব্লগবোৰ দিবলৈ চেষ্টা কৰিম কিমানখিনি পাৰোঁ নেজানো আৰু বাকী আপোনালোকৰ কেনেকুৱা খবৰ কি খবৰ সেইটো কৈ জনাব বহুত দিন হৈ গ'ল আপোনালোকৰ লগত কথা পতা নাই ন বেয়া লাগিছে নি হেয়াৰ কাটটো কাটিব নিদিয়ে যি কান্দিছে লাগিছে